এইবাৰ আমি ডিসকাস কৰিম চুলি, ফলিকুলাৰ ইউনিট আৰু গ্ৰাফ্ট। এই টাৰ্ম কেইটাই কি বুজায়, এই শব্দ কেইটাই কি বুজায়। যোনেই চুলি সংৰোপণ বা হেয়াৰ ট্ৰান্সপ্লান্টৰ ওপৰত চৰ্চা কৰে এইকেইটা শব্দ পাব। ইয়াৰনো অৰ্থ কি? প্ৰথম হ'ল চুলি মানে আমি সাধাৰণতে যিডাল মিন কৰোঁ, বাহিৰৰ চুলি বা হেয়াৰ বুলি কওঁ ইংলিছত, এইটো হ'ল চুলি। তাৰ পিছত শব্দটো আহিল ফলিকল আৰু চুলিৰ মাজত কি? ফলিকল হ'ল চুলিৰ ছালৰ ভিতৰত থকা ৰুটটো বা শিপাটো, চুলিৰ যোনটো শিপা সেইটোক আমি ফলিকল বুলি কওঁ। তাৰ পিছত কথা আহিল ফলিকুলাৰ ইউনিট মানেনো কি? ফলিকুলাৰ ইউনিট হ'ল চুলিবোৰ যেতিয়া আমাৰ স্কেল্পত থাকে, আমাৰ ছালত থাকে, অকল এডালকে নাথাকে, এইবিলাক এটা থোপা হৈ থাকে। এডাল, দুডাল, তিনিডাল বা চাৰিডাল চুলি একেলগে গোট খাই এটা থোপা হৈ থাকে। এই থোপাটোৰ এটাই মাসল থাকে, এডালেই আৰ্টাৰী থাকে আৰু এডালেই ভেইন থাকে। সেইকাৰণে এইটো এনেকুৱা নহয় যে এনেই থোপ খাই গৈছে, এইটো এটা এনাটমিকেল ইউনিট, সেইটোক কয় ফলিকুলাৰ ইউনিট। আৰু গ্ৰাফ্ট মানে কি? গ্ৰাফ্ট হ'ল যেতিয়া আমি শৰীৰৰ এটা অংশৰ পৰা এটুকুৰা লিভিং টিস্যু লৈ আমি বেলেগ এটা অংশত সোমাই দিওঁ। আমি চুলি সংৰোপণ বা হেয়াৰ ট্ৰান্সপ্লান্টৰ কথাত ক'ব গ'লে গ্ৰাফ্ট হ'ল ফলিকুলাৰ ইউনিট। আমি এটা ফলিকুলাৰ ইউনিট পিছফালৰ পৰা আমি ওলাই আমি আগফালে লগাই দিওঁ, সেইটোক কয় গ্ৰাফ্ট।